हेलो एभ्रिवान আজি ব্ৰেকফাষ্টত বনাইছিলো মগু দাইলৰ পুৰি আৰু ভাবিলো যে ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু তাৰ কাৰণে মই 1 কাপ মগু দাইল লৈছো আৰু মগু দাইলখিনি প্ৰায় 2 ঘণ্টা মানৰ কাৰণে পানীত ভিজাই ৰাখিছিলো তাৰ পিছতে ভালদৰে ধুই ললো আৰু এতিয়া মই ইয়াতে জুখমতে নিমখ হালধি এটুকুৰা আদা আৰু এয়া 3-4টা মান কেঁচা জলকীয়া লগতে এয়া কেইখিলামান নৰসিংহৰ পাত আৰু এয়া কেইটামান গোটা জিৰা এড কৰি এখিনি ভালদৰে এটা মিক্সাৰ জাৰত গ্ৰাইণ্ড কৰি ললো আৰু এয়া চাওকচোন মোৰ ধুনিয়াকৈ এখিনি ৰেডি হৈ গল আৰু এতিয়া মই এটা বাটিত চাহখোৱা কাপেৰে এয়া 2 কাপ আটা লৈছো আৰু এতিয়া মই আটাখিনিত অলপকে মগুৰ বেটাৰখিনি দি এখিনি মই ভালদৰে মিলাই ললো প্ৰথমে এয়া চামুচেৰে মিলাইছো যেহেতুকে জলকীয়া দিয়া হৈ আছিল সেই কাৰণে মই প্ৰথমতে চামুচেৰে মিলাই লৈছো তাৰ পিছত আকৌ হাতেৰে গুটেখিনি আটা মঠাৰ নিচিনাকৈ মঠি ললো আৰু এয়া 15-20 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি থলো তাৰ পিছত আকৌ ভালদৰে অকনমান সময় মঠি লৈ এয়া সৰু সৰুকে বলৰ আকাৰত বনাই ললো আৰু এখিনি মই যিমানখিনি প্ৰয়োজন হয় সিমানখিনি মানে বেলি পেলাই ৰেডি কৰি ললো আৰু তাৰ পাছতে গেছত কেৰাহী এখন গৰম হ'বলৈ দিলো প্ৰথমতে হাই ফ্লেমত তেলখিনি গৰম হ'বলৈ দিলো তাৰ পিছত মিডিয়াম ফ্লেমত পিঠাকেখন এখন-এখনকে মই গুটেখিনি ভাজি ললো আৰু এয়া চাওকচোন মোৰ গুটেখিনি পিঠা বনাই ৰেডি হৈ গল আৰু আপোনালোকে যদি এনেদৰে মগু দাইলৰ পুৰি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন বহুতেই বেছি ভাল লাগে আৰু ৰেচিপিটো চাই কেনেকুৱা পালে হেহত জনাবলে নাপাহৰিব আজিলৈ আহিছো বাই